যদি আপোনালোকে ফেচবুকৰ পৰা আৰ্নিং কৰিব বিচাৰিছে তেতিয়াহ'লে এই 5ৰ পৰা 7টা ছেটিং আপোনালোকে ঠিক ঠাক কৰি ল'ব লাগিব। যদি আপোনালোকৰ এই 5ৰ পৰা 7টা ছেটিং ঠিক ঠাক নাথাকে তেতিয়াহ'লে আপোনালোকে ফেচবুকৰ পৰা আৰ্নিং কৰিব নোৱাৰিব, লগতে আপোনালোকৰ ভিডিঅ' ফটোবোৰো ভাইৰেল নহ'ব। বলক মই দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে এই ছেটিংবোৰ ঠিক কৰি ল'ব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে দেখিব পাৰে। প্ৰথমতে আপোনালোকে ডেছবৰ্ডত ক্লিক কৰিব। ডেছবৰ্ডত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে ছেটিংছ দেখা পাব, ছেটিংছত সোমাব। ক্লিক কৰাৰ পিছতে আপোনালোকে অডিয়েঞ্চ এণ্ড ভিজিবিলিটি ইয়াতে দেখা পাব। প্ৰথমতে আপোনালোকে প্ৰফাইল ডিটেইলছত ক্লিক কৰি আপোনালোকে প্ৰফাইলৰ এইটো ঠিক ঠাক কৰি ল'ব। ইয়াতে বিশেষ আপোনালোকৰ কৰিবলগীয়া নাথাকে। তাৰপিছতে আপোনালোকে প্ৰফেশ্যনেল মোড এইটো অন থাকিব সকলোৰে। হাউ পিপল কেন ফাইণ্ড এণ্ড কণ্টেক্ট ইউ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ওপৰত দেখাব ইউৰ ফ্ৰেণ্ডছ হু কেন ছেড ইউৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট, এইটো ন' ওৱান কৰি ৰাখি দিছোঁ। যিসকলৰ 5,000ৰ তলৰ ফলোৱাৰ্ছ হয় তেওঁলোকৰ কাৰণে ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ড কৰি ৰাখি দিব। এভৰি ওৱান কেতিয়াও কৰি নাৰাখিব। এভৰি ওৱান কৰি ৰাখিলে সকলোৱে আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। গতিকে আমাৰ 5,000 ফ্ৰেণ্ড বহুত এক্টিভ ফ্ৰেণ্ড ৰাখিব লাগে। গতিকে আপোনালোকে ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ড কৰি ৰাখিলে সদায় মিউচুৱেল ফ্ৰেণ্ডবোৰ পাব। আৰু যেতিয়া আপোনালোকৰ 5,000ৰ ওপৰৰ যেতিয়া ন' অপশ্যন আহি যাব তেতিয়া আপোনাৰ ন' ওৱান অপশ্যনটো ছেভ কৰি দিব পাৰিব। হু কেন চি ইউৰ ফ্ৰেণ্ড লিষ্ট এইটো আপোনালোকে সদায় অনলিমিট কৰি ৰাখি দিব, পাব্লিক কৰি নাৰাখিব। তাৰপিছত আপোনালোকে আহিব পষ্টত ক্লিক কৰিব। পষ্টত ক্লিক কৰাৰ পিছত হু কেন চি ইউৰ ফিউচাৰ পষ্ট এইটো আপোনালোকৰ পাব্লিক হৈ আছেনে চেক কৰি চাই ল'ব। আৰু তলৰ যি দুটা ছেটিং আছে সেই দুটা ছেটিং সদায় আপোনালোকে অন কৰি ৰাখি দিব। ষ্টৰিত আহিব, ষ্টৰিত আহি আপোনালোকে চাব হু কেন চি ইউৰ ষ্টৰি, এইটো ষ্টৰিটোত আপোনালোকৰ পাব্লিক হৈ আছেনে চাব। আৰু তলৰ তিনিটা ছেটিং অন আছে নে চেক কৰি চাই ল'ব। আৰু তলৰটো আপোনালোকে সদায় অফ কৰি ৰাখি দিব। এইটো অফ কৰিলে কি হ'ব, যেতিয়া আপোনালোকে ষ্টৰিত পষ্টবোৰ কৰিব, ষ্টৰিলৈকে যাব, সেইবোৰ আপোনালোকৰ ষ্টৰেজ নহ'ব। তাৰপিছত আপোনালোকে পেজত বাৰু নালাগে, পেজ এইটো যিসকলৰ পেজ আছে তেওঁলোকৰ কাৰণে ৰিলছত যাব। ৰিলছত যোৱাৰ পিছত আপোনালোকৰ এই দুয়োটা ছেটিং অন আছে নে চেক কৰি চাই ল'ব। আৰু তলত যে লিখা আছে হু কেন চি ইউৰ ৰিলছ এইটো আপোনালোকৰ পাব্লিক হৈ আছে নে সকলোৱে চেক কৰি চাব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ছেটিং আছে প্ৰফাইল এণ্ড টেগ, যাতে আপোনালোকক কোনেও টেগ কৰিব নোৱাৰে। টেগ কৰিলে আপোনাৰ পেজটো বেয়া হয়, সকলোৱে জানে। আৰু যিসকলে নাজানে সেই টেগটো সদায় যাতে আপোনাক কোনো টেগ কৰিব নোৱাৰে সেইটো সদায় আপোনালোকে বন্ধ কৰি ৰাখি দিব। আৰু এক্টিভিটি লগত যাব। এক্টিভিটি লগত যায় ইউৰ ফেচবুক এক্টিভিটি ক্লিক কৰিব। এইটো সদায় কৰিব পাৰিলে ভাল। আপোনালোকে মেনেজ পষ্টত ক্লিক কৰিব। মেনেজ পষ্টত ক্লিক কৰাৰ পিছত আপোনালোকে মোৰ ইয়াতে অকণমান নেটৱৰ্ক বেয়া হয় যিবোৰ ভিডিঅ' আপোনালোকে চাইছে সেই চোৱা ভিডিঅ'বোৰ 3 লাইনত ধৰি ডিলিট কৰি দিব চেষ্টা কৰিব। এনেকৈ যদি আপোনালোকে ফেচবুকটো সুন্দৰকৈ ৰাখে, চাফা কৰি ৰাখে, আপোনালোকৰ কমেণ্টবিলাকো ব্লক নহ'ব। কমেণ্টটো আপোনালোকে বেছি বেছি কৰিব পাৰিব। যিবিলাক অনলিমি হৈ আছে এই অনলিমিবোৰ আপোনালোকে ডিলিট কৰি দিব। এনেকৈ যদি আপোনালোকে ফেচবুক পেজটো ক্লিয়াৰ কৰি ৰাখে আপোনালোকে আগতকৈ বেছি ভিউ পাব আৰু আপোনালোকে ফলোৱাৰ্ছৰ সংখ্যাও বাঢ়ি যাব।